নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আজি হৈছে 31 অক্টোবৰ। অসমবাসী হিয়াৰ আমঠু জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি। ৰৈ ৰৈ বিনালে ছবিখনে বক্স অফিচত কিমান টকা কালেকশ্যন কৰিছে প্ৰথম দৰ্শনীত আপোনালোকক আজি এই ভিডিঅ'টোৰ যোগেদি জনাম। পুৱাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈ গৈছে ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে ছবিখনৰ বক্স অফিচ কালেকশ্যনৰ কথা যদি কওঁ, ৰৈ ৰৈ বিনালে ছবিখনে মুক্তি প্ৰথম দিনাই প্ৰায় 41 লাখ টকা বক্স অফিচ কালেকশ্যন কৰিছে। প্ৰায় 13,500 টিকেট বিক্ৰী হৈছে প্ৰথম দিনা। আৰু যদি ছবিখনৰ এডভান্স বুকিঙৰ কথা কওঁ, ছবিখনৰ মুক্তিৰ আগতে প্ৰায় 50 লাখ টকাৰ টিকেট বিক্ৰী হৈছে। ভৱিষ্যতলৈ 100 কোটি পাৰ হোৱাৰ সম্ভাৱনা আছে ৰৈ ৰৈ বিনালে চিনেমাখনে। এয়া কেৱল সম্ভৱ হৈ উঠিছে জুবিন দাৰ বাবে। অসমীয়া ছবি জগতৰ আগতে এনে হোৱা কেতিয়াও দেখা নাছিল। আৰু আপোনালোক সকলোকে এটা অনুৰোধ, চিনেমাখন চাই যাতে কোনো ক্লিপসমূহ ছ'চিয়েল মিডিয়াত আপলোড নকৰে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আশা কৰিছোঁ ৰৈ ৰৈ বিনালে চিনেমাখনে 100 কোটি নহয় 200 কোটি পাৰ কালেকশ্যন কৰক। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। বেলেগ ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।